বন্ধুসকল আপোনালোকক জহাৰ আৰু নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকে জানে যে ঠাণ্ডা দিনত কিমান ঠাণ্ডা হয় আৰু ঠাণ্ডাৰ কাৰণে বহুত মুৰ্গীবিলাকৰ মৃত্যু হয় আৰু ফাৰ্মাৰবিলাকৰ খেতিয়কবিলাকৰ বহুত টকা লছ হয়। গতিকে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মই মোৰ মুৰ্গীবিলাকক ঠাণ্ডাৰ পৰা বচাবৰ কাৰণে কি ব্যৱস্থা কৰিছোঁ। গতিকে দেৰি নকৰি ব্লগচোন। এয়া মই মোৰ মুৰ্গীবিলাকক ঠাণ্ডাৰ পৰা বচাবৰ কাৰণে পৰ্দাৰ ব্যৱস্থা কৰিছোঁ আৰু পৰ্দাৰ কাৰণে মই প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে মই 4টা পৰ্দাৰ ব্যৱস্থা কৰিছোঁ। আৰু দিনৰ ভাগত যেহেতুকে গৰম সেইকাৰণে মই দিনৰ ভাগত কি কৰোঁ, পৰ্দাবিলাক এনেকৈ উঠাই ওপৰত বান্ধি থৈ দিওঁ আৰু সন্ধিয়া হোৱাৰ লগে লগে মই এনেকৈ পৰ্দাবিলাক নমাই দিওঁ। চাওক ওপৰৰ পৰা তললৈকে কমপ্লিটলি মই নমাই দিছোঁ। চাওক আৰু এনেকৈ 4টা পৰ্দা আছে, গোটেইবিলাক পৰ্দা মই কি কৰোঁ কমপ্লিটলি নমাই দিওঁ তললৈকে আৰু ঢাকি থৈ দিওঁ চাৰিওফালে, যাতে কোনো ধৰণৰ ঠাণ্ডা হাৱা ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ বিশেষকৈ ঠাণ্ডা দিনত মুৰ্গীবিলাকৰ কি হয়, তেওঁলোকে যিমান হিট পায়, যিমান গৰম পায় সিমান তেওঁলোকে ভাল পায়। সেইকাৰণে আমি বিশেষকৈ ঠাণ্ডা দিনত সাৱধান হ'ব লাগিব। আৰু অকল পৰ্দাই নহয়, আমি ঠাণ্ডা দিনত তেওঁলোকৰ কাৰণে লাইটৰো ব্যৱস্থা কৰিব লাগিব। এয়া মই আপোনালোকে দেখিছে মই তিনিটা নহয় 4টাই আছে, এটা কাম নকৰে। 100 ৱাটৰ বাল্ব 3টা ব্যৱহাৰ কৰিছোঁ, যাতে ভিতৰত জাগাটো গৰম হৈ থাকে। কাৰণ বিশেষকৈ ঠাণ্ডা দিনত তেওঁলোকে যিমান গৰম পায়, যিমান হিট পায় সিমান তেওঁলোকে ভাল পায়। আৰু কোনো ধৰণৰ বেমাৰে বিশেষকৈ ঠাণ্ডা দিনত তেওঁলোকক সহজত এটেক কৰিব নোৱাৰে। আৰু এতিয়া ভিতৰত গৰম হৈ আছে কাৰণ ভিতৰত লাইট দিয়া আছে। ইয়াত 100 ৱাটৰ লাইট 3টা দিয়া আছে আৰু বাহিৰৰ পৰাও কোনো ধৰণৰ ঠাণ্ডা হাৱা ভিতৰত প্ৰৱেশ কৰিব পৰা নাই, কাৰণ বাহিৰত পৰ্দা দিয়া আছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে ঠাণ্ডা দিনত তেওঁলোকক আপোনালোকে কোনোদিনে ঠাণ্ডা পানী নিদিব। ঠাণ্ডা দিনত সদায় কুহুমীয়া গৰম পানী দিব। ঠাণ্ডা পানী দিলে কি হয়, তেওঁলোকে বেছিকৈ ঠাণ্ডা পায় আৰু ঠাণ্ডাৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে আৰু বেমাৰ হৈ মৃত্যু হ'ব পাৰে। আৰু মৃত্যু হ'লে আমাৰে লছ হ'ব। গতিকে বিশেষকৈ ঠাণ্ডা দিনত আমি সাৱধান হ'ব লাগিব। লাইটৰ ব্যৱস্থা কৰিব লাগিব, পৰ্দাৰ ব্যৱস্থা কৰিব লাগিব আৰু সদায় কুহুমীয়া গৰম পানী তেওঁলোকক দিব লাগিব। বন্ধুসকল আজিলৈ ইমানে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।